হেল্ল' আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটা ভ্লগ লৈ আহিছোঁ আৰু এতিয়া 10 বাজিছে। মই কলেজত যাবলৈ ওলাইছোঁ আৰু কলেজৰ পৰা আহি লগ পাম। মই চেলাই কাঠি ওলালোঁ কলেজলৈ, কাৰণ এতিয়া ফাগুন চ'ত যিহেতু অকণমান বেছিকৈ বতাহ দিয়ে আৰু চুলিবোৰ ফাটে, যাৰ বাবে মই চেলাই কাঠি লৈছোঁ। কলেজৰ পৰা আহি লগ পাই আছোঁ। কলেজৰ পৰা আহি পালোঁ, আহি গা পা ধুলোঁ। অকণমান দেৰি হ'ল আহি পোৱাত। আহি তাৰমানে মোৰ একেবাৰে অৱস্থা নাই আৰু চৰ্দি লাগি গৈছে। যাওঁতেই চৰ্দি লাগি আছিল, এতিয়া বেছি হ'ল, অলপমান ধূলি খালোঁ যে, আৰু এতিয়া ভাত খাই অলপ ৰেষ্ট ল'ম। ভাবিছোঁ গধূলিলৈ কিবা এটা বনাম আৰু আপোনালোককো দেখুৱাম, কিন্তু যদি গাটো বেয়া লাগি থাকে নবনাম, অইন এদিন বনাম। হাই দোস্ত, আৰু আজি পুনৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই। সিদিনা কেই তাৰিখ বা আছিল নাজানো, আপোনালোকক মই কৈছিলোঁ কি মানে মই গধূলি কিবা এটা খাবলৈ বনাম আৰু আপোনালোককো দেখুৱাম, কিন্তু মই সেইদিনাৰ পৰা ভিডিঅ' কৰা নাছিলোঁ। আজিহে ভিডিঅ'টো কৰিছোঁ আৰু আজি বিশেষ এটা একো বনোৱা নাই বাৰু, এনেই কিবা এটা হেল্ডি টাইপৰে আৰু। তেতিয়াহ'লে চাওকচোন মইনো কি বনাইছোঁ বা কি বনাব লৈছোঁ। প্ৰথমতে এটা বাটিত মই কিছু মুগ লৈ লৈছোঁ আৰু এইখিনি ভালদৰে ধুই লৈছোঁ। তাৰপিছত ইয়াত নিমখ দিছোঁ, অকণমান সোৱাদ অনুসৰি দিছোঁ নিমখটো, আৰু ইয়াৰ লগত মই এয়া ডালিম আৰু আদা দিছোঁ। আদা অকণমান সৰহকৈ দিব, তেতিয়া খাই বেছি ভাল লাগে। আৰু আপোনালোকৰ ওচৰত যদি নেমু থাকে তেতিয়াহ'লে নেমুখিনিও দিব, নেমু দিলে বেছি ভাল লাগে। মোৰ ওচৰত নাছিল, আৰু বাদাম থাকিলেও দিব পাৰে, তেতিয়া আকৌ খাই ভাল লাগে। আৰু এই মুগখিনি এটা বেলেগ ধৰণে খাব পাৰি, মানে পিঁয়াজ জ্বলা লৈ, সেইটোও বাৰু এদিন দেখাম আৰু আপোনালোকক খাই। মই আপোনালোকক খায়ো দেখুৱাইছোঁ বাৰু, খাবলৈ কেনেকুৱা হৈছে একেলগে জনাই দিওঁ। খাবলৈ কিন্তু মজা হৈছে। মই প্ৰায়ে এনেকৈ খাওঁ, কাৰণ মোৰ খাই ভাল লাগে। ডালিমৰ যিটো মিঠা মিঠা সেইটো আহি যায়, তো খাই ভাল লাগে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ৰেচিপি লৈ লগ পাই আছোঁ।